নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে আমাৰ এই আসাম এডুকেশ্যন নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল আসাম এডুকেশ্যনলৈ। আমি আজি আপোনালোকৰ সকলোৰে কাৰণে এটা নতুন ভিডিঅ' লৈ আগবাঢ়ি আহিছোঁ। এই ভিডিঅ'টো হৈছে ইংলিছৰ ভকেবুলাৰীৰ ওপৰত। ইয়াৰ টপিক হৈছে চিননিমছ এণ্ড এণ্টনিমছ। আমি সকলোৱে জানো যে অসমৰ যিসমূহ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিবৰ কাৰণে প্ৰস্তুতি চলাই আছে, প্ৰায় সকলোবিলাক পৰীক্ষাৰ্থীৰ এটাই বিশেষ সমস্যা থাকে যে ইংৰাজী ছাবজেক্টৰ ওপৰত। যিহেতু প্ৰায়বিলাক ছাত্ৰ ছাত্ৰী সৰুৰ পৰা অসমীয়া মিডিয়ামত পঢ়িছে বা যিসকলে ইংৰাজী মিডিয়ামত পঢ়িছে তেখেতসকলৰো প্ৰব্লেম দেখা যায়, ব্যাকৰণৰ ক্ষেত্ৰত প্ৰব্লেম দেখা যায়। গতিকে আমি ইংৰাজী ছাবজেক্টৰ সকলোৰে সুবিধাৰ্থে কিছুমান ভিডিঅ' আমি দি আছোঁ আৰু এক প্ৰকাৰ আমি এটা প্লে'লিষ্টেই দি দিছোঁ, আপোনালোকে সকলোৱে চাবগৈ পাৰে সেই প্লে'লিষ্টটো। আৰু সেই ইংৰাজী ছাবজেক্টৰ আজি আৰু এটা ভিডিঅ' আমি এড কৰিছোঁ আমাৰ এই প্লে'লিষ্টত। আপোনালোক যিসকল পৰীক্ষাৰ্থী আছে, চিৰিয়াছ আছে পৰীক্ষা দিব বুলি, সকলোৱে প্ৰথমৰ পৰা শেষলৈকে আমাৰ এই ভিডিঅ'টো চাব আৰু নোট ডাউন কৰি যাব। আমি যিখিনি দি দিওঁ গোটেইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰিব বা নোট ডাউন কৰি যাব। আপোনালোকে আপোনালোকৰ মোবাইল বা কম্পিউটাৰ স্ক্ৰীণত দেখা পাইছে যে প্ৰথম শব্দ হৈছে এনজইন। এনজইনৰ চিননিম হৈছে ডিৰেক্ট, কাউন্সেল, এক্সহৰ্ট, কামাণ্ড। আৰু এণ্টনিম হৈছে প্ৰহিবিট, ফৰবিট, ৰিভল্ট আৰু ডিচুৱেড। দ্বিতীয় শব্দ হৈছে ফেব্ৰিকেট। ইয়াৰ চিননিম হৈছে কনষ্ট্ৰাক্ট, প্ৰডিউচ, বিল্ড আৰু মেনিপুলেট। এণ্টনিম হৈছে ডেষ্ট্ৰয়, ৰেক, ডিছমেণ্টল আৰু ডিমলিছ। আপোনালোকৰ মোবাইল বা কম্পিউটাৰ স্ক্ৰীণত দেখিছে। এতিয়া আকৌ দুটা নতুন শব্দ আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। ইয়াৰ প্ৰথম শব্দ হৈছে ফ্ৰেণ্টিক। ইয়াৰ চিননিম হৈছে ভায়লেণ্ট, এজিটেটেড, ফ্ৰেঞ্জাইট আৰু ৱাইল্ড। এণ্টনিম হৈছে ছাবডিউড, জেণ্টল, লুচিড আৰু কোহেৰেণ্ট। দ্বিতীয় শব্দটো হৈছে ফ্লিটিং। ইয়াৰ চিননিম হৈছে ট্ৰেঞ্জিয়েণ্ট, টেম্পৰেৰী, ইফেমেৰেল আৰু ট্ৰেঞ্জিটৰী। আৰু এণ্টনিম হৈছে এণ্ডিউৰিং, পাৰপেচুৱেল, ইটাৰনেল আৰু আনচিজিং। পুনৰ দুটা নতুন শব্দ লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। এই প্ৰথম শব্দ হৈছে ফিকল। ইয়াৰ চিননিম হৈছে ৱেভাৰিং, আনৰিলায়েবল, আনষ্টেডি আৰু ভলেটাইল। আৰু এণ্টনিম হৈছে ৰিজলিউট, ডিটাৰমাইণ্ড, ইনঅল্টাৰেবল আৰু ইনভেৰিয়েবল। আৰু দ্বিতীয় শব্দ হৈছে ফিউড। ইয়াৰ চিননিম হৈছে ষ্ট্ৰাইফ, কোৱাৰেল, আৰু কণ্টেনশ্যন। এণ্টনিম হৈছে ফ্ৰেটাৰ্নিটি, হাৰমনি, ৰিকনচিলিয়েশ্যন আৰু ৰিকম্প'জ। আৰু দুটা নতুন ৱৰ্ড দাঙি ধৰিছোঁ, এইকেইটা চাব। প্ৰথমটো হৈছে গুইল। ইয়াৰ চিননিম হৈছে কানিং, ডিচিট, ডুপ্লিচিটি, চিকানেৰী। আৰু এণ্টনিম হৈছে অনেষ্টি, ফ্ৰেংকনেছ, চিনচিয়াৰিটি, ইণ্টিগ্ৰিটি। দ্বিতীয় শব্দটো হৈছে গ্ৰিছলি। ইয়াৰ চিননিম হৈছে ডিছগাষ্টিং, এট্ৰচিয়াছ, মনষ্ট্ৰিয়াছ, লোথছাম। ইয়াৰ এণ্টনিম হৈছে প্লিজিং, বিউটিফুল, এট্ৰেক্টিভ আৰু এলিউৰিং। আৰু দুটা নতুন ৱৰ্ড চাব। গাউডি। ইয়াৰ চাইননিম হৈছে গ্ৰেডিছ, ব্ৰিলিয়েণ্ট, গ্লিটাৰিং আৰু টাউড্ৰি। এণ্টনিম হৈছে ডাল, ফেইডিড, ছভাৰ আৰু চলেম। আৰু এটা ৱৰ্ড হৈছে জেনিয়েল। ইয়াৰ চাইননিম হৈছে চিৰফুল, প্ৰিজেণ্ট, জয়ফুল আৰু এফেবল। এণ্টনিম হৈছে চুলেন, ডিছমেল, মৰোজ আৰু মেলাংকলি। আপোনালোকে নতুন দুটা শব্দ দেখিছে আকৌ। এইকেইটা আপোনালোকে গোটেইখিনি নোট ডাউন কৰি যাব প্ৰথমৰ পৰা শেষলৈকে। এতিয়া ইয়াৰ প্ৰথম শব্দ হৈছে গ্ৰাটছ। ইয়াৰ চাইননিম হৈছে হেট্ৰেড, এভাৰজন, আনউইলিং আৰু অবজেকশ্যন। এণ্টনিম হৈছে বেনোভেলেঞ্চ, এফেকশ্যন, গুডউইল আৰু কাইণ্ডনেছ। দ্বিতীয় শব্দ হৈছে হাচল। ইয়াৰ চাইননিম হৈছে হাৰি, বাচল, হেষ্টে আৰু এক্টিভিটি। এণ্টনিম হৈছে কুৱাইট, লল, আইডল আৰু মোচনলেছ। এতিয়া নতুন ৱৰ্ডকেইটা হৈছে, এটা হৈছে হাতী। ইয়াৰ চাইননিম হৈছে এৰোগেণ্ট, পম্পাছ, অবষ্টিনেট, ইম্পেৰাছ আৰু এণ্টনিম হৈছে হাম্বল, ছাবমিছিভ, মডেষ্ট আৰু ইনঅফেন্সিভ। আপোনালোকে এইটো লক্ষ্য কৰিব, চাইননিম এইকেইটা দিয়া আছে, তাৰপিছত সেই একেটা শাৰীতে এণ্টনিমটো বহি গ'ল আচলতে। এইটো তলৰ শাৰীত আপোনালোকে যদি কোনোবাই নোট ডাউন কৰিছে, এইটো এণ্টনিম বুলি লিখি ল'ব।
এই হাউটি ফাৰ্ষ্ট ৱৰ্ডটো চাব। তাৰপৰা দ্বিতীয় শব্দটো হৈছে হেফলেছ, চাইননিম আনফৰ্চুনেট, ইল ফেটেড, হষ্টাইল, ডুমড। আৰু এণ্টনিম হৈছে ফৰ্চুনেট, লাকি, ফেভাৰ্ড আৰু ছেটিছফাইড। ইয়াতো চাব এই এণ্টনিমটো তলত আহিব লাগিছিলে, অলপ খেলি মেলি হৈ গ'ল এইটো বনাওঁতে। আপোনালোকে যদি নোট ডাউন কৰিছে এণ্টনিমটো তলত লিখি ল'ব তেতিয়া। এতিয়া নতুন ৱৰ্ডটো হৈছে এটা হৈছে হেগাৰ্ট। ইয়াৰ চাইননিম হৈছে এক্সাষ্টেড, ইমাচিয়েটেড, লিন আৰু গাউণ্ট। এণ্টনিম হৈছে এক্সুভেৰেণ্ট, এক্টিভ, ৰ'বাষ্ট আৰু লাইভলি। আৰু এটা শব্দ হৈছে হেৰেটিক। ইয়াৰ চাইননিম হৈছে নন কনফৰ্মিষ্ট, ছেকুলাৰিষ্ট, ডিচিডেণ্ট আৰু অফেণ্ডা। আৰু এণ্টনিম হৈছে কনফৰ্মেবল, এডাপ্টেবল, ৰিলিজিয়াছ আৰু বিলিভাৰ। পুনৰ দুটা নতুন শব্দ দিছোঁ। প্ৰথম হৈছে ইণ্টিমিডেট, চাইননিম হৈছে ফ্ৰাইটেন, ডিক্টেট, হোপলেছ আৰু ইৰিজল্যুট। এণ্টনিম হৈছে কনচোল, এনকাৰেজ, আফিজ আৰু হাৰ্টেন। দ্বিতীয় শব্দটো হৈছে ইণ্ট্ৰেপিড। ইয়াৰ চাইননিম হৈছে ব্ৰেভ, কাৰেজিয়াছ, ভেলৰাছ, চিভেলৰাছ। আৰু এণ্টনিম হৈছে স্কেয়াৰ্ড, ফ্ৰাইটেণ্ড, টিমিড আৰু কাৱাৰ্ডলি। পুনৰ দুটা নতুন শব্দ দিছোঁ। প্ৰথম শব্দ হৈছে ইনকুৱাছ। ইয়াৰ চাইননিম হৈছে চেলুটেৰী, হোলচম, ইন'চেণ্ট আৰু হাৰ্মলেছ। এণ্টনিম হৈছে ডিলেটেৰিয়াছ, ভেনিফুল, ইনচেনিটৰী আৰু ইনজিৰিয়াছ। দ্বিতীয় শব্দটো হৈছে ইম্পিউট। ইয়াৰ চাইননিম হৈছে এট্ৰিবিউট, এছক্ৰাইব, চাৰ্জ আৰু ইণ্ডিক্ট। আৰু এণ্টনিম হৈছে এক্সকালপেট, ছাপোৰ্ট, এক্সকিউজ আৰু ভিণ্ডিকেট। এতিয়া নতুন শব্দ হৈছে ইণ্ডিজেঞ্চ। ইয়াৰ চাইননিম হৈছে প্ৰাইভেটাইজেশ্যন, ডেষ্টিটিউশ্যন, ইনচলভেঞ্চি, পেনিউৰি। এণ্টনিম হৈছে এফ্লুৱেঞ্চ, এভাণ্ডেঞ্চ, অপুলেঞ্চ আৰু লাক্সাৰী। আৰু নতুন ৱৰ্ড হৈছে জাষ্ট। ইয়াৰ চাইননিম অনেষ্ট, ইম্পাৰ্চিয়েল, ৰাইটিয়াছ আৰু আপৰাইট। এণ্টনিম হৈছে আনফেয়াৰ, আনইকুৱেল, ডিছক্ৰিমিনেটৰী আৰু আনচিজনেবল। এতিয়া নতুন তিনিটা শব্দ দিছোঁ, আপোনালোকে মোবাইল বা কম্পিউটাৰ স্ক্ৰীণত লক্ষ্য কৰিব। প্ৰথম শব্দ হৈছে জুবিলেণ্ট। ইয়াৰ চাইননিম হৈছে ৰিজইচিং, ট্ৰিউমফেণ্ট, বে আৰু চিৰফুল। এণ্টনিম হৈছে মেলাংকলি, ডিপ্ৰেছিং, গ্লুমি আৰু ডেছপটেণ্ট। আৰু নতুন শব্দ হৈছে জভিয়েল। ইয়াৰ চাইননিম হৈছে ফ্ৰলিকছম, চিৰফুল, মেৰী আৰু এক্সালটেণ্ট। আৰু এণ্টনিম হৈছে মৰোজ, চলেম, মেলকণ্টেণ্ট আৰু ছেড। আৰু শব্দ হৈছে এতিয়া জেডেড। এই জেডেডৰ চাইননিম হৈছে টায়াৰ্ড, এক্সাষ্টেড, ফেটিক আৰু লেংগুৱেজ। আৰু এণ্টনিম হৈছে ৰিনিউৱেল, ৰিক্ৰিয়েশ্যন, ৰিষ্টৰেশ্যন আৰু ৰিফ্ৰেছড। আজিলৈ ইমানতে সামৰিছোঁ। আপোনালোক কোনোবা কেণ্ডিডেটৰ যদি কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট বক্সত আমাক জনাব পাৰে, বা কিবা ধৰণৰ ভিডিঅ' যদি আপোনালোকক লাগে, আপোনালোকে ছাজেষ্ট কৰিব বিচাৰে, আমাক জনাব পাৰে কমেণ্ট বক্সত। ধন্যবাদ।